লাইনটো অকণ কাটা গৈছিলে আছেনে ৰাইজ নেটৰ প্ৰব্লেম হৈ আছে এতিয়া দুৰ্গা পূজাৰ আগতে আদিবাসী গান এটা ওলাব তাৰে অকণমান মই এতিয়া ষ্টুডিঅ'ত আছোঁ থিয়েটাৰৰ ৰিহাৰ্চেলৰ মাজতে গৈছোঁ এতিয়া গানটো অকণমান Lafana fana fani sakna holo tana tani doleri duli doleri duli doleri duli doleri duli Lafani fana fani sakna হইলো টানা টানি দোলে রে দোলে দোলে রে দোলে দোলে রে দোলে দোলে রে দোলে তাকিতে দি যাও লাফানি দি যাও তোমাৰ আদিবাসী হয় এই গানটো আমাৰ জুবিনে গাব তাৰে অকণ হেৰি চলি আছে থেংক ইউ ৰমি থেংক ইউ চন্দ্ৰমা আশা কৰোঁ টাইম পালে থিয়েটাৰত লগ পাম আহিব যদি কিবা ফুলফন্তি হৈ ক'ব এইবাৰতো মোৰ থিয়েটাৰ প্ৰথম অনুপমা থেংক ইউ আৰু সঁচাকৈ এবাৰ প্ৰথম থিয়েটাৰত আহিছোঁ বঢ়িয়া লাগিছে বহুতখিনিও শিকিবলগীয়া আছে আৰু বহুত শিকিছোঁ এই প্ৰথম হেৰিতে লাষ্টৰ ফালে আৰু ভাল হ'ব আপোনালোকৰ আশীৰ্বাদত বসুমতাৰী থেংক ইউ ৰাজশেখৰ গানটো গাব লাগিব হোৱা নাই গোটেই গুৱাহাটীত আছে আমাৰ সোণাপুৰত আছে আৰু এইফালে নাৰেংগী ভালেকেইখন আছে আমাৰ গুৱাহাটীত পাতৰকুচিত আছে অনন্ত পটেকা ক'ত ব্যস্ত মনোজ চৌধুৰী থেংক ইউ আহিবা আজি উজ্জ্বল আহি যাবা নলবাৰী জাগাটো চিনি পাবা থেংক ইউ দীপজ্যোতি ভগৱান গা পাগলা মামা ভাল হৈছে ৰাইজৰ বহুত যিটো পাইছোঁ খুব ধুনীয়া আকোৱালি লৈছে আমি অকণমান স্ক্ৰিপ্টটো দেৰিকৈ পাইছোঁ তথাপিতো যিখিনি পাৰোঁ খুব কষ্ট কৰিছোঁ আৰু এতিয়া ৰিহাৰ্চেল হৈ আছে আমাৰ ওলাইছে ভাল ওলাইছে আৰু ভাল হ'ব আমি গোটেই ষ্টাফটো কষ্ট কৰি আছোঁ বৰ্তমান থেংক ইউ সংগীতা পাগল হৈছোঁ পুৰা
ভাগিনকেইটাই চেছ কৰি দিছে মোক বিনা পানী চন্দ্ৰমা বিনা পানী থেংক ইউ ৰাতুল থেংক ইউ কাকা হাই ৰিয়া আহিবা আহিবা সংগীতা ৱেলকাম আৰু সঁচাকৈ এবাৰ বিনা পানী থিয়েটাৰ বহুত ভাল হৈছে আৰু ৰেকৰ্ড যে 3টা শ্ব' আৰু প্ৰথম দিনাৰ পৰা যিকোনো ৰাইজৰ মৰম সঁচাকৈ খুব ভালকৈ দিছে আমাক আমাৰ সৰ্থেবাৰ ৰাইজ খুব ধুনীয়া অহাৰ পৰা খুব মৰমত আছোঁ অকণমান তাতে মহ আছে বহুত মহ আছে ডেংগু নহয় একদম মৰমতে কামোৰে পুৰা এবাৰ মাৰিলে 6-7টাকৈ হাতত আহে জল আশা কৰিছোঁ এইবাৰ আমি এই ক্লাছৰ তলত আছোঁ অকণমান টেকনিকেলি আছে এইবিলাক চব ঠিক হ'ব আমাৰ কিন্তু আমাৰ থিয়েটাৰৰ যিটো আৰ্টিষ্টৰ গ্ৰুপ খুব ধুনীয়া টিংকু আছে আমাৰ ভালেকেইখিনিও আছে বহুত পুৰণা ৰাইজে আকৌ ল'লে খুব ভাল পাম টংলাত আছে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আছে আমাৰ অল অসমতে আছে আপাৰত মাত্ৰ লাষ্টৰ ফালে আছে আমাৰ জানুৱাৰীৰ এইটো চাইডে আছে মুনু আহি যাবা থেংক ইউ আমাৰ বড়ো চিনেমাখনো খুব ভাল হৈছে হাবৰেন যিটো আৰু ইপাৰ সিপাৰো খুব ধুনীয়া হৈছে দুৰ্গা পূজাত আমি এইটো ৰিলিজ দিম তাৰ মাজতে আকৌ দুদিনমান খাপলাঙৰ পৰা আঁতৰি আছোঁ সঁচাকৈ বহুত মিছ কৰি আছোঁ বিশেষকৈ মোৰ বুলবুল দা মোৰ শ্ৰদ্ধাৰ দাদা আৰু গোটেই অল ষ্টাফ মই 4 তাৰিখৰ পৰা আকৌ যাম আকৌ লগ পাম অকণমান ঠাণ্ডা খাই আছোঁ ৰ'ব এই আমাৰ ষ্টুডিঅ' ভাইটি আমাৰ থিয়েটাৰৰ কাম চলি আছে কিবা কিবি সৰু সুৰা মুনু মাই ডিয়াৰ চিষ্টাৰ মুনু নাই মোৰ কোনো মোৰ কেইটা ভণ্টি আছে হাতত কোনোবা কোনো আশা কৰোঁ ভগৱানৰ ওচৰত সকলোৱে ভালে ভালে থাকক আৰু যিমান পাৰোঁ সদায় নতুন নতুন বস্তু দি কিনে ৰাইজক খুৱাবৰ কাৰণে চেষ্টা কৰিম পৰিয়ান গৰম আছে বহুত সংগীতা বতাহ মাৰি আছে আজি অকণমান বতৰটো ভাল আৰু আমাৰ নলবাৰী জেগাটো খুব ধুনীয়া ঠাণ্ডা আমাৰ গুৱাহাটীৰ নিচিনা নহয় দিয়ক আৰু আপোনালোকে বেছি কষ্ট নিদিওঁ ভাত খাব টাইম হৈছে নিশ্চয় আশে পাশে থাকিলে লগ পাম থিয়েটাৰত গুডু ভাগিন গানটো গাব লাগব ৰাতুল লাইন গৈছে ৰ'বা অকণমান
লাইন আহি আছে গানৰ উপৰিও আকৌ মোৰ ইউটিউবত চেনেল এটা হেৰি কৰি আছোঁ খুব নতুন নতুন বস্তু দি আছোঁ তাতে যিহেতু কম থিয়েটাৰ সোমাইছোঁ অলপ ৰাইজৰ পৰা আঁতৰি আছোঁ নিজকে খুব দুখ লাগি আছে নিশ্চয় দিম টংলা মই জনাম লিষ্টটো বৰ্তমান মই লোৱা নাই মই জনাম টংলাত পানীৰেত আছে আমাৰ ৰাজাগড় আছে আৰু মংগলদৈৰ ওচৰত আছে হুছেইন বেয়া পাইছে কি বেয়া পাইছা দিয়ক আজিলৈ এৰিছোঁ সকলোৱে ভালে ভালে থাকক নিজৰ নিজৰ কামত সকলোৱে যাতে ছাকচেছ হয় যিহেতু আমি সদায় আশাবাদী মই বৰ্তমান এতিয়া নলবাৰীত আছোঁ ইয়াতে শ্বু হৈ আছে বাক্সাত আছে বাক্সাৰ মই তাৰিখটো পোৱা নাই তাৰিখটো লৈ মই চব জনাম আৰু লগ পাম থেংক ইউ নয়ন থেংক ইউ গানটো চলি আছে কাৰেণ্ট গৈছে মোৰ লগত আছে আমাৰ ছাৰ আমাৰ বিনাপানী থিয়েটাৰৰ মিউজিক ডাইৰেক্টৰ আমাৰ সিং ছাৰ আমাৰ তেখেতে মিউজিক কৰিছে বহুত পুৰণা হয় আমাৰ থিয়েটাৰ জগতৰ তেখেতে বহুত কষ্ট কৰিছে আৰু খুব ধুনীয়া মিউজিক হৈছে তেখেতে দুখন কৰিছে আমাৰ অলপ মৰম দিয়া এঘৰ মোৰ ঘৰ আৰু পাগলা মাখন কৰিছে আমাৰ কুশল দাস আমাৰ তামোলপুৰৰ হয় তেখেত উপস্থিত নাই বৰ্তমান দাদা আকৌ ইয়াতে ষ্টুডিঅ'ত নতুন মিউজিক এটা ভৰাই আছে খুব ধুনীয়া ধুনীয়া মৰম লগা লাইনটো থাকিলে অকণ শুনালেই হয় দাদা অকণমান ক'ব দুআষাৰমান চেষ্টা কৰিছোঁ আমাৰ অতি মৰমৰ বিপুল এইবাৰ আমাৰ লগত আছে মানে অতি জনপ্ৰিয় শিল্পী তেওঁ এজন তেওঁ যে অতি জনপ্ৰিয় ইতিমধ্যে বুনিয়াকুছিত আমি কৰি অহা পেণ্ডেলতে মানে প্ৰমাণ পাই গৈছোঁ মানে বুনিয়াকুছিত বিনাপানী থিয়েটাৰত আজিলৈকে এই অভিলেখ সৃষ্টিকাৰী ভিৰ হৈছে আজিলৈকে ইমান ভিৰ হোৱা নাছিল অকল বিপুল ৰাভাক চাবলৈ গেষ্ট্ৰিকক চাবলৈ মানুহে ৰাইজৰ মৰম গতিকে বিপুল ৰাভা যে এতিয়া ৰাইজৰ মনত বহুত মৰমৰ এইটো প্ৰমাণ হ'ল এবাৰ আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এইবাৰ ভালদৰে যাব পাৰোঁ আৰু ৰাইজৰ আশীৰ্বাদ নহ'লে একো নাই নাই মেইন হ'ল ৰাইজ নতুন কাম কৰিম আৰু কিছুমান যদি ভুল ভ্ৰান্তি হয় ক'ব ৰাইজৰে চব আঙুলি দিলে চব হয় আমি ৰাইজৰ ওচৰতে সদায় আছোঁ আৰু ৰাইজ নক'লে হয়তো আজি এইখিনি হ'ব নোৱাৰিলোঁ হয় একমাত্ৰ মোৰ আঁৰত আছে মোৰ বুলবুল দা আৰু সদায় যিখিনি ইমান বছৰ একেলগে কাম কৰিছোঁ বহুত শিকিছোঁ আৰু আপোনালোকৰ মৰমত আৰু সদায় নতুন নতুন বস্তু দিব চেষ্টা কৰিম থিয়েটাৰৰ পৰা ওলোৱাৰ পিছত মই যাম আকৌ হিন্দীত চিনেমাত অকণ চান্স পাইছোঁ আশীৰ্বাদ কৰিব আমাৰ পবিত্ৰ ৰাভা ছাৰৰ লগত যাম আলোচনা হৈ আছে চন্দন কমিটি কৰিব লাগিব আমাৰ কাৰেণ্টটো আহি গৈছে গাড়ী চাবিটো বৰ্তমান মই আছোঁ নলবাৰীত ইয়াতে আমাৰ পেণ্ডেল হৈ আছে চন্দন কুমাৰ মিঠি হয় কমিটি কৰিব লাগিব চন্দন কমিটি বুলি কওঁতে বহুত একচুৱেলি ডেইলি ৰিহাৰ্চেল চলি আছে মাতো অকণ বহি আছে আছে ভালকৈ কাৰণে ধুনীয়া ধুনীয়া কমিটি আছে যিখন মোৰ অলপ মৰম দিয়া তাত জিঅ' কেৰেক্টাৰ আছে তাতে মোৰ মিছেছ হৈছে বুলি মাজে মাজে তাৰমানে মোৰ ঘূৰণি হৈ পৰি যায় মই চাব গৈছিলোঁ একচুৱেলি ভোডা আনিলোঁ এয়াৰটেল এনেকুৱা আছে
মানে বায়েকক চাব গৈছিলে হল পচন্দ ভনীয়েকক আছে ধুনীয়া খুব ভাল পাব গান এটা আছে চিলা নে মুন্নি ৰাইজে খুব ভাল পাইছে আৰু অকণ ভাল হৈছে গানটো চাব ঠাণ্ডাটো বাকী ভলকটো ভৰোৱা হ'লে নাই আচ্ছা আমাৰ কাৰেণ্টটো আহিছে অকণমান গানটো গুণগুণাম অলপ চাওঁ দে লাষ্ট এইটো 2 নম্বৰ ট্ৰেকটো হেৰি কৰিলে বাকী এনে ট্ৰেকটো হৈহে আছে হেৰি হোৱা নাই নালাগে নেকি পিছত খাম দে কিহৰ চলিব খাবি বিমলা খা দে থেংক ইউ আৰু দুৰ্গা পূজা বেছি নাই আমাৰ চামতাটো আছে দুৰ্গা পূজাত খুব ভাল হ'ব আমাৰ যিকোনো ওচৰ পাশে আছে চাব বাকীজনক বহুত ভাল লাগিল মোৰ মৰম বন্ধুসকল আকৌ লগ পাম আৰু বেছি দীঘলীয়া নকৰোঁ অলপ ৰেষ্টৰ প্ৰয়োজন সকলোকে আপোনালোকে ধুনীয়াকৈ ভাত পানী খাওক লগ পাম থেংক ইউ নমস্কাৰ জয় আই অসম থেংক ইউ কাটিম না কোনটো বা কাটাটো এতিয়া কণ্টিনিউ ফিনিছ 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 ফিনিছ